নমস্কাৰ বন্ধুসকল, সাগৰিকাৰ কিচেনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকক বনাই দেখাম খুদ চাউল দি বনোৱা মাছৰ মূৰৰ মুড়ি ঘণ্ট। তেনেহ'লে বলক ৰেচিপিটো বনোৱা আৰম্ভ কৰোঁ। আজি এই ৰেচিপিটো বনাবৰ কাৰণে মই লৈছোঁ অলপমান খুদ চাউল। মই 1 ঘণ্টাৰ কাৰণে চাউলখিনি তিয়াই থৈছিলোঁ। এটা লৈছোঁ ফ্ৰাই কৰি থোৱা মাছৰ মূৰ, বিলাহী, নিমখ, ৰেড চিলি পাউডাৰ, ধনিয়া পাউডাৰ, আদা, নহৰু, পিঁয়াজ, গোটা জিৰা, গৰম মছলা, হালধি। মই কেৰাহীটো গৰম কৰি লৈছোঁ। এতিয়া ইয়াত দি দিছোঁ অলপমান মিঠাতেল। মিঠাতেলখিনি এতিয়া মই গৰম হ'বলৈ দিম। তেলখিনি গৰম হৈ গ'ল। এতিয়া মই ইয়াত দিছোঁ কেইটামান গোটা জিৰা, জলকীয়া আৰু দিছোঁ পিঁয়াজ। এতিয়া পিঁয়াজখিনি কালাৰটো অলপ সলনি হোৱালৈকে মই ভাজি ল'ম। পিঁয়াজখিনি ভাজি লোৱা হৈ গ'ল। এতিয়া মই ইয়াত দিছোঁ থেতেলিয়াই লোৱা আদা আৰু নহৰু। এতিয়া গোটেইখিনি মিলাই লৈ 2 মিনিটমানৰ কাৰণে ভাজি ল'ম। এতিয়া ইয়াত দিছোঁ বিলাহী। বিলাহীখিনিও মিক্স কৰি লৈছোঁ আদা, নহৰু, পিঁয়াজখিনিৰ লগত। আৰু বিলাহী দিয়াৰ পাছতে ইয়াত দি দিছোঁ হালধি, ৰেড চিলি পাউডাৰ, সোৱাদ অনুসৰি দিছোঁ নিমখ, গৰম মছলা, ধনিয়া পাউডাৰ। এতিয়া গোটেইখিনি ভালদৰে মিক্স কৰি 3 মিনিটমান বিলাহীখিনি আধা সিজোৱা হোৱালৈকে মই ভাজি লৈছোঁ। মই বিলাহীখিনি আধা সিজা কৰি ল'লোঁ। এতিয়া মই ইয়াত দিছোঁ খুদ চাউল কেইটা। এতিয়া চাউলখিনি গোটেইখিনিৰ লগতে মিলাই লৈ 2 মিনিটমান সিজিবলৈ দিম। আমি সাধাৰণতে মাছৰ মূৰ বুলি ক'লে মগু দালি বা জাতিলাও লগতে বেছি খাই থাকোঁ। এনেদৰে বনায়ো খাই ভাল লাগে। এয়া মই চাউলখিনি অলপ সময় ভাজি লোৱাৰ পাছতে ইয়াত এতিয়া দিম অলপমান কুহুমীয়া গৰম পানী। অলপ সৰহকৈ লাগিব পানী, চাউলখিনি যিহেতু সিজিব লাগিব ভালকৈ। এতিয়া মিলাই লৈছোঁ আৰু হাই ফ্লেমত চাউলখিনি মই 3 মিনিটমান উতলাই ল'ম। এয়া চাউলখিনি অলপ সিজিছে, একেবাৰে সম্পূৰ্ণকৈ সিজা নাই। এতিয়া মই ইয়াত দিছোঁ ফ্ৰাই কৰি থোৱা মাছৰ মূৰ কেইপিচ। এতিয়া মাছৰ মূৰ কেইপিচ মই অলপ কোমলিবলৈ দিম। গেছটো মই মিডিয়াম কৰিয়ে ৰাখিছোঁ। এতিয়া মই মাছৰ মূৰ কেইপিচ ভাঙি দিছোঁ কোমল হৈ আহিলত। আৰু 2 মিনিটমানৰ পাছতেই মোৰ মুড়ি ঘণ্ট ৰেডি হৈ যাব। আপোনালোকেও ঘৰত এনেদৰে বনাই খাবচোন। এয়া খুদ চাউল দি বনোৱা মাছৰ মূৰৰ মুড়ি ঘণ্ট বনাই হৈ গৈছে। যিসকলে এনেদৰে এদিনো বনাই খোৱা নাই তেওঁলোকে এদিন নিশ্চয় ট্ৰাই কৰিব। আৰু আজিৰ এই ৰেচিপিটো ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।